কবিতার শিৰোনাম বনসংখী। কবি কৰবী ডেকা হাজৰিকা। ক্লান্ত এজনী বনসংখীয়ে নদীক সুধিলে, অৰণ্যৰ বাট কোনফালে, মোৰ যে হেৰালে দীঘল ঠিকনা। নদীয়ে ক'লে, ধৰাচোন মোৰ হাতত সেউজীয়াৰ গন্ধ বিচাৰি আগবাঢ়ো। বহি থাকিল নদী, সোঁতত ছাঁ থৈ গৈ থাকিল বনসংখী। হঠাৎ উজ্জ্বল হৈ উঠিল নদী, দুবাহু মেলি জঁপিয়াই পৰিল বৰ্ণৈৰ বুকুত আৰু নিজকে তাত মিলাই দিলে। অকলশৰীয়া বনসংখীয়ে এজোপা নিসংগ গছক সুধিলে, অৰণ্যৰ জানানে ঠিকনা। সৰা পাতৰ সমনীয়াহেৰে গছজোপাই ক'লে, সেই ঠিকনা মোৰ পৰা বহু দূৰত। লাহে লাহে গধূলি হ'ল, বনসংখীৰ ডেউকাত বিদায় বেলিৰ পোহৰ পৰো পৰো। ভয় ভাগৰ আৰু বিষাদৰ নীৰ সাজি তাতেই তাই ৰাতিটো কটাওঁ বুলি ভাবিলে। এনেতে আহিল বতাহ, সেউজীয়াৰ ঘ্ৰাণেৰে গধুৰ আকুল বনসংখীয়ে ডিঙি মেলি বিচাৰিলে, অৰণ্য অৰণ্য ক'ত। গন্ধবোৰে তাইক মাতি নিলে, টানি নিলে। তাই সৰা ফুলৰ দৰে উবুৰি খাই পৰিল এখন বন্ধ দুৱাৰত। দুৱাৰৰ সিপাৰে অৰণ্যৰ ঘ্ৰাণ, সেউজৰ সজীৱ নিশা। দুৱাৰৰ বাহিৰত বহি ৰ'ল বনসংখী। ৰাতিৰ আগতে খোল খাবনে দুৱাৰ, পাতৰ ছায়াত তাই সাজিবনে নীৰ। বন্ধ দুৱাৰৰ সিপাৰে অৰণ্যৰ ঘ্ৰাণ, এইবাৰে এজনী ক্লান্ত বনসংখী। আশা অপেক্ষা আৰু উৎকণ্ঠাৰে গধুৰ সময়। ধন্যবাদ।